আজি মই অষ্টম শ্ৰেণীৰ অসমীয়া কিতাপৰ তৃতীয় অধ্যায় এড ফ্লাংকৰ ডায়েৰীটো আৰম্ভ কৰিম। মই ইয়াৰ প্ৰশ্নোত্তৰ আৰু অতিৰিক্ত প্ৰশ্নোত্তৰবিলাকো আলোচনা কৰিম। ইয়াৰ প্ৰথম প্ৰশ্নটো আছে, জন্মসূত্ৰে এড ফ্লাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল? জন্মসূত্ৰে এন ফ্লাংক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল। এড ফ্লাংকৰ দেউতাকৰ নাম কি আছিল? এড ফ্লাংকৰ দেউতাকৰ নাম আছিল অট ফ্লাংক। নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে ক'ত লুকাই আছিল? নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে 2 বছৰ কাল এটা পন্থাগাৰত লুকাই আছিল। এন ফ্লাংকে কেতিয়াৰ পৰা কেতিয়ালৈকে দিনলেখা লিখিছিল? এন ফ্লাংকে 1942 চনৰ 12 জুনৰ পৰা 1944 চনৰ 1 আগষ্টলৈ দিনলেখা লিখিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মানৰ সেনাধ্যক্ষজনৰ নাম কি? সেই সেনাধ্যক্ষজন ইহুদীসকলক কি কৰিছিল? দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম আছিল এডল্ফ হিটলাৰ। তেওঁ ইহুদীসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰিছিল। লাখ লাখ ইহুদীক তেওঁ নিজে আৰু সেনাৰ হাতোৱাই নৃশংসভাৱে হত্যা কৰিছিল। এন ফ্লাংকে কিয় দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল? নাজী বাহিনী বৰ্বৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ গোটেই ফ্লাংক পৰিয়াল 2 বছৰ কাল এটি পন্থাগাৰত আত্মগোপন কৰি আছিল। যন্ত্ৰণাকাতৰ হৈ এই আত্মগোপন জীৱনৰ কৰুণ কাহিনী ধৰি ৰাখিবলৈ তেওঁ 13 বছৰীয়া এন ফ্লাংকে দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল। দিনলেখাসমূহ এন ফ্লাংকে কিয় সম্পাদন কৰিছিল? দিনলেখাসমূহ পুথি আকাৰে প্ৰকাশ কৰিবলৈ সম্পাদনা কৰিছিল। অট ফ্লাংকে পৰিয়ালসহ কিয় পন্থাগাৰত আত্মগোপন কৰি আছিল? নাজী বাহিনীৰ বৰ্বৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ অট ফ্লাংকে পন্থাগাৰত আত্মগোপন কৰি আছিল। মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্লাংকে উপলব্ধি কৰিছিল কিয়? বুজাই লিখা। এন ফ্লাংকে 13 বছৰ বয়সতে দিনলেখা লিখিবলৈ আৰম্ভ কৰিছিল। এই দিনলেখাত যন্ত্ৰণাকাতৰ গোপন জীৱনৰ কৰুণ অভিজ্ঞতাসমূহ প্ৰতিদিনে লিখি গৈছিল। নাজী বাহিনীৰ পৰা মুক্ত পাই কি কৰোঁ কি নকৰোঁ এনে ভাৱত হতাশ হৈ পৰিছিল। অৱশেষত তেওঁ নিজে লিখা ডায়েৰী অৰ্থাৎ দিনলেখাখনি লগত লৈ হতাশ আঁতৰিবলৈ চেষ্টা কৰিছিল। তেতিয়াই তেওঁ উপলব্ধি কৰিছিল মানুহতকৈ কাগজৰ ধৈৰ্য বেছি। তেতিয়ালৈকে সেই টকা বহীখন যাক তেওঁ ডায়েৰী বুলি নামকৰণ কৰিছে কাকো পঢ়িবলৈ দিয়াৰ কথা ভবা নাছিল। কাৰণ তেতিয়ালৈকে তেওঁ এগৰাকী প্ৰকৃত বন্ধু পোৱা নাছিল। এন ফ্লাংকে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল? এন ফ্লাংকে নিজকে প্ৰথমে অকলশৰীয়া বুলি অনুভৱ কৰিছিল কাৰণ নাজী বাহিনীৰ হাতত ধৰা পৰাৰ পাছত বন্দী অৱস্থাত দেউতাকৰ বাহিৰে মাক, বায়েক আৰু অন্যান্য লোক অনাহাৰৰ অত্যাচাৰৰ মৃত্যুমুখত পৰে। কিন্তু তাৰ পিছত তেওঁ অকলশৰীয়া নহয় বুলি অনুভৱ কৰিছে। শব্দাৰ্থ: গণ্য, মান্য, মানিবলগীয়া, বৰ্বৰ, অসভ্য, অতি দুষ্ট, অধিগৃহীত, দখল কৰা, আড়ম্বৰ, জাক-জমক, পুঞ্জীভূত, একত্ৰিত, গতানুগতিক, আগৰ পৰা যেনেকৈ চলি আছে তেনে, পৰিত্যক্ত, বৰ্জিত, ত্যাগ কৰা, থিৰাং, নিশ্চিত, নিশ্চয় কৰা, প্ৰত্যাশিত, নিশ্চিত, ভৰসা কৰিব পৰা, হাম কটা, অন্তৰ পৰা,
শেষ হোৱা অস্ত্ৰোপচাৰ কটা চিঙা কৰা কাৰ্য প্ৰবাদ আনৰ পৰা শুনা মুখে মুখে চলি অহা উৎসৰ্গ অৰ্পণ ভাৱমূৰ্তি ধ্যান ধাৰণা সন্নিৱিষ্ট ভালকৈ সুমুওৱা ভালকৈ বহোৱা কিটি কোন এন ফ্লাংকে কিটিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল বুজাই লিখা কিটি হ'ল এন ফ্লাংকৰ ডায়েৰীখন এন ফ্লাংকে লিখা ডায়েৰীখনত তেওঁ কল্পনাৰ বহু প্ৰত্যাশিত বন্ধুগৰাকীৰ ভাৱমূৰ্তি বৃদ্ধিৰ কাৰণে একোৱেই নিলিখিলে এই ডায়েৰীখনে তেওঁৰ প্ৰকৃত বন্ধু হিচাপে গণ্য কৰিবলৈ ইচ্ছা কৰিলে আৰু সেইবাবে তেওঁ বন্ধু অৰ্থাৎ ডায়েৰীখনৰ নাম কিটি ৰাখিলে বিপৰীত অৰ্থ স্থায়ী অস্থায়ী প্ৰকাশ অপ্ৰকাশ গোপন ভোগ দুৰ্ভোগ স্মৃতি বিস্মৃতি পোহৰণি সমাপ্ত অসমাপ্ত আড়ম্বৰ অনাড়ম্বৰ ভাগ্য দুৰ্ভাগ্য ধৈৰ্য অধৈৰ্য প্ৰতিশব্দ যন্ত্ৰণা কষ্ট যাতনা করুণ বেজাৰ শোকাবহ দুখ লগা কিশোৰী বালিকা ছোৱালী মৃত্যু মৰণ বাক্য ৰচনা অনতি পলমে দেৰি নকৰি অনতি পলমে কামটো কৰিবা হাঁহি ধেমালিৰে জীৱনটো কটালে সুখ পায় ৰূপান্তৰিত ৰূপ হনলৈ ৰূপান্তৰিত হয় আত্মগোপন বিপদৰ উমান পাই সি আত্মগোপন কৰিলে চিঠি পত্ৰ ফোনবোৰ ওলোৱাৰ কাৰণে আজিকালি মানুহে চিঠি পত্ৰ নিলিখাই হ'ল দুখ যন্ত্ৰণা মানুহৰ জীৱনত দুখ যন্ত্ৰণা থাকেই পৰিত্যক্ত ঠাইবিলাক বৰ জয়াল হৈ পৰে বিশ্ববিখ্যাত এন ফ্লাংকৰ ডায়েৰীখন এখনি বিশ্ববিখ্যাত গ্ৰন্থ আদান প্ৰদানৰ মাধ্যমেৰে মানুহৰ মাজত আত্মীয়তা গঢ় লৈ উঠে চিন্তা ভাৱনাৰেহে সুস্থিৰ সিদ্ধান্ত ল'ব পৰা যায় এইখিনিতে এন ফ্লাংকৰ ডায়েৰী অধ্যায়খন শেষ হ'ল আপোনালোকৰ মোৰ ভিডিঅ' ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলক ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ